আজি সকলো বেলেগ লাগিছে। আজি যেন নতুনকৈ অনুস্মিতাক লগ পাম। অনুস্মিতাৰ বাহিৰে বেলেগ কথা ভাবিবলৈ মন যোৱা নাই। কি অদ্ভুত অনুভূতি। মনত যেন কোনো দুখেই নাই, কেৱল আছে ৰং। অংশুমানদাৰ লগত কিজানি সুন্দা আহে। ইছ, কেনেকৈ কম মই মোৰ মনৰ কথা। লাজেই লাগিছে দেখোন। আৰু সুন্দা যদি নাহে, অংশুমানদাকে যদি কথাবোৰ ক'ব কয়, না, মই সুন্দাক বিচাৰি যাম। সুন্দা এতিয়াৰ পৰা মোৰ শুন। লাজে ভয়ে মোৰ কিবা অন্তকণ্ঠ শুকাই গৈছে। শুনকে মাতি দিওঁ নেকি? অংশুমানদা, তুমি আহিলা? হয়, ভালে আছে? আছো মই ভালে। তোমাৰ ভাল? আছো আছো, ময়ো ভালে আছো। কওক না, কি ইম্পৰ্টেণ্ট কথা আছে, যিটো কথা সুন্দায়ো জানে। মই জানিবলৈ খুব এক্সাইটেড। মানে মানে কেনেকৈ কওঁ মই ভাবিয়ে পোৱা নাই। তুমি বেয়া পাই যাবা বুলি ভয় লাগে। মই বেয়া নাপাওঁ, কওক না প্লিজ। অনুস্মিতা, অঁ, অনুস্মিতা, তোমাক মই মোৰ জীৱন সংগী কৰিব বিচাৰোঁ। বাকী থকা সময়ছোৱা মই তোমাৰ সৈতে কটাব বিচাৰোঁ। মই তোমাক মোৰ হৃদয়ত স্থাপন কৰিছোঁ। ইউ আৰ মাই ফাৰ্ষ্ট লাভ। কিন্তু তুমি চিন্তা নকৰিবা, তোমাক মই সুখত ৰাখিম। তোমাৰ বাবে যিমান কষ্ট কৰিব লগা আছে সকলো কৰিম। তোমাৰ ঘৰত গৈও কৈ আহিম। ইটছ নট পচিবল। এয়া অসম্ভৱ। মানে মানে মই এই সম্পৰ্কৰ বাবে প্ৰস্তুতেই নহয়। প্ৰস্তুত নহয়? কিয় অনু? কাৰণ মই কোৱা না, কিয় প্ৰস্তুত নহয় তুমি? চৰি, মই এই বিষয়ে একোৱে কথা পাতিব নিবিচাৰোঁ। অনু,
প্লিজ কৈ তো যোৱা হুণ্ডাই অংশুমান দাৰ কথা জানিয়ে মোক ইগনোৰ কৰিছিল নেকি নে আন কিবা মই আজিয়েই ক্লিয়াৰ হ'ব লাগিব প্লিজ কথাটো মাৰ আগত সোনকালে ক্লিয়াৰ কৰা ভাল আৰু দাদা বেংগলোৰ যোৱাৰ আগতে তোমাৰ মা আমাৰ ঘৰলৈ আহি বিয়াৰ কথাটো আগবঢ়ালে দাদাহঁতে অলপ সকাহ পাব মা দেউতাহঁতেতো মোৰ বিয়াৰ আশা মনতেই লৈ গ'ল ভাবিলেই কিবা বুকুখন বিষায় মোৰ ওপৰত বিশ্বাস ৰাখা পৰি মাক মই মান্তি কৰাই তোমালোকৰ ঘৰলৈ লৈও যাম আৰু কোৰ্ট মেৰেজৰ ডেটো ফিক্স কৰিম কোৰ্ট মেৰেজ কোৰ্ট মেৰেজ কৰিলেও টেনশ্যনে নাথাকিব কোনেও একো ক'ব নোৱাৰিব আৰু আমি নিৰ্ভয়ে লগ কৰিব পাৰিম এতিয়াতো এনেও সামাজিকভাৱে বিয়া পতাটো আমাৰ পক্ষে সম্ভৱ নহয় সেইবাবেইতো কোৰ্ট মেৰেজৰ কথা ভাবিছোঁ আপুনি বহুত ভাল আপোনাক পাই মই বহুত সুখী আপুনি যে মোৰ লগতে আমাৰ ঘৰখনৰ কথাও ইমান ভাবে তাৰ বাবে থেংক ইউ পাব্লিক প্লেছত এইবোৰ কি চলিছে এইবোৰ লেলা মজনুৰ প্ৰেম ইয়াত নচলিব মই ইচ্ছা কৰিলে তোমালোক দুয়োটাকে এৰেষ্ট কৰিব পাৰোঁ আমিতো কোনো অভদ্ৰামি কৰা নাই এৰেষ্ট কিয় কৰিব বেছি স্মাৰ্ট নেদেখুৱাবা ছোৱালী পতাই তই নিজকে বীৰ বুলি ভাবি পেলালি আৰু তুমি মিছ পৰিবৰুৱা এনেকৈ ইয়াত বহি এটা ডেকালাৰ লগত লিলিমাই কৰিবলৈ তোমাৰ লাজ নালাগে নিজৰ মুখখন কণ্ট্ৰল কৰক অভদ্ৰ ভাষা নক'ব কাৰণ আমি ইয়াতে একো ভুল কাম কৰা নাই পাব্লিক প্লেছত বহি কথা পতাটো একো অপৰাধ নহয় হে অপৰাধ কি এতিয়া তুমি মোক শিকাবা দৰকাৰ হ'লে শিকাম সেইদিনাৰ কথা পাহৰিলে নেকি মই ভালকৈ জানো আপুনি মোৰ ওপৰত প্ৰতিশোধ ল'বলৈ মোক ফচাব বিচাৰিছে পৰি তুমি মোক ভুল বুজিছা মই তোমাক ফচাম ইম্পচিবল তেন্তে মোৰ পিছত কিয় পৰি আছে আপোনাৰ কি আৰু কাম নাই মোৰ দেউতাক যে বিচাৰি আনিম বুলি শুনহঁতক কৈছিলে সেয়া ডিউটি কৰিছেনে
নাই কৰা কাৰণ আপোনাৰ সেইবোৰ কৰিবলৈ টাইমেই নাই মোৰ ডিউটি তুমি শিকাব নালাগে শিকাব নালাগে যদি ভালকৈ নিজৰ ডিউটি কৰক মোৰ পিছত লাগি সময় নষ্ট কৰিব দৰকাৰ নাই একো লাভ নহ'ব মই এওঁক ভাল পাওঁ আৰু এওঁৰ লগতেই বিয়া হ'ম আপুনি জাল পাতি লাভ নাই বলক এই দেখোন চালে সলনি হৈছে পৰি তুমি মোক চুকাই ভুল কৰিলা যি বিজয়ক পাই তুমি ইমান অহংকাৰ দেখাইছা তাৰ বাবে এদিন তুমি কান্দিবা দাদা শুন মোৰ সকলো শেষ হৈ গ'ল বুজিছ অনুস্মিতাই মোৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি গুচি গ'ল তাই মোৰ কথা ভালকৈ নুশুনিলে দাদা দাদা তই ভাঙি নপৰিবিচোন সকলো ঠিক হৈ যাব অনুস্মিতাক মই বুজাম তই যে তাইক কিমান ভাল পাৱ সেইটো মই ক'ম তই অলপ ধৈৰ্য ধৰ দাদা সকলো আশা পানী হৈ গ'ল শুন দাদা দাদা তুমি মিছ পৰিবৰুৱা এনেকৈ ইয়াত বহি এটা ডেকালৰ লগত লিলিমাই কৰিবলৈ তোমাৰ লাজ নালাগে হ'লেও তুমি তাক অলপ বেছিকৈ ক'লা নেকি তেনেকৈ নক'লে উপায় নাই ভয় কৰি থাকিলে সি পিছা কৰিয়ে থাকিব আৰু আপুনি আছে নহয় মোৰ লগত কিহৰ ভয় সেইটো হয় কি সঁচা মই জানিবই লাগিব এনেকুৱা মনত ভ্ৰম ৰাখি মই জীয়াই থাকিব নিবিচাৰো প্লিজ ৰিচিভ কৰা আজি তুমি ৰিচিভ কৰিবই লাগিব